বন্ধু বান্ধৱীসকল বলক আজি আপোনালোকৰ চকুৰ পৰীক্ষা লওঁ। লেভেল 1 ইয়াত 6টা বৃত্ত বনোৱা আছে যাৰ ৰংবোৰ প্ৰায় একেই, কিন্তু ইয়াৰে এটা বৃত্তৰ ৰং বাকী 5টাতকৈ অলপ বেলেগ। চাওকচোন ধৰিব পাৰে নেকি? বন্ধু বান্ধৱীসকল ইয়াত 4 নম্বৰ বৃত্তটোৰ ৰং বাকী 5টাতকৈ বেলেগ। বলক এবাৰ আৰু অলপ টান চাওঁ। লেভেল 2 ইয়াতো এটা বৃত্তৰ ৰং বাকী কেইটাতকৈ অলপ বেলেগ। চাওকচোন ধৰিব পাৰে নেকি? ইয়াত এই বৃত্তটোৰ ৰং বাকী কেইটাতকৈ বেলেগ। লেভেল 3 আৰু দৃষ্টি পৰীক্ষাৰ চবতকৈ টান লেভেল। এই বৰ্গকেইটাৰ ভিতৰত কোনটো বৰ্গৰ ৰং বাকী বৰ্গকেইটাতকৈ বেলেগ বাৰু? এই বৰ্গটোৰ ৰং বাকী কেইটাতকৈ বেলেগ। আপুনি 3টা লেভেল কমপ্লিট কৰিব পাৰিছিল নে? আমাক কমেন্ট কৰি জনাব। বলক পাছৰ পাজলটো চাওঁ। বন্ধু বান্ধৱীসকল যদি 2 পূৰণ 2 সমান 3 পূৰণ 3 সমান 7, 4 পূৰণ 4 সমান 13 আৰু 5 পূৰণ 5 সমান 21 হয়, তেতিয়াহ'লে 7 পূৰণ 7 সমান কিমান হ'ব? পাজলটো অলপমান টান হয়। ভালদৰে মাথা লগাওক আৰু উত্তৰটো আমাক কমেন্ট কৰি জনাওক। বন্ধু বান্ধৱীসকল আপুনি যদি ভালদৰে মন কৰে তেতিয়া দেখা পাব ইয়াত যি সংখ্যা কেইটা আছে দুয়োটা সংখ্যাকে পূৰণ কৰি এনেধৰণে ক্ৰমান্বয়ে বিয়োগ কৰি মানসমূহ পতা হৈছে, আৰু সেই অনুযায়ী 6 পূৰণ 6 বিয়োগ 5 সমান 31 আৰু 7 পূৰণ 7 বিয়োগ 6 সমান 43 হ'বগৈ। মানে শুদ্ধ উত্তৰটো হ'ল 43। এতিয়াতো ভালদৰে বুজি পালে? বলক পাছৰ পাজলটো চাওঁ। বন্ধু বান্ধৱীসকল এনেকুৱা কি আছে যিটো আপুনি বাওঁ হাতেৰে ধৰিব পাৰে কিন্তু সোঁ হাতেৰে ধৰিব নোৱাৰে? আপুনি যদি উত্তৰটো জানে আমাক কমেন্ট কৰি জনাওক। বন্ধু বান্ধৱীসকল উত্তৰটো হ'ল আপোনাৰ সোঁ হাতখন, যিখন আপুনি বাওঁ হাতেৰে ধৰিব পাৰে কিন্তু সোঁ হাতেৰে ধৰিব নোৱাৰে। বাৰু বলক আপোনালোকৰ আজিৰ বিশেষ বুদ্ধিৰ প্ৰশ্নটো চাওঁ। বন্ধু বান্ধৱীসকল ধৰি লওক আপুনি কিবা কাৰণত এনেকুৱা এটা পৰিস্থিতিত পৰিলে য'ত এফালে 3জন ডাঙৰ অপৰাধীক ৰখা হৈছে আৰু এফালে এজন ভদ্ৰ মানুহক ৰখা হৈছে। তাৰ পাছত আপোনাৰ হাতত এটা বন্দুক দি কোৱা হৈছে আপুনি ইয়াৰে যিকোনো এটা কৰিব লাগে। হয় 3জন ডাঙৰ অপৰাধীক মাৰিব লাগে, নহ'লে এজন ভদ্ৰ মানুহক মাৰিব লাগে। এনে অৱস্থাত আপুনি কি কৰিলে হয় বাৰু? মনত ৰাখিব এই দুইটাৰ বাহিৰে আপোনাৰ হাতত আৰু কোনো বেলেগ অপচন নাই। বন্ধু বান্ধৱীসকল আপুনি কি কৰিলে হয় আমাক কমেন্ট কৰি জনাওক। এই পাজলটোৰ উত্তৰ মই আগন্তুক ভিডিঅ'ত উল্লেখ কৰিম। এতিয়া সময় হ'ল আপোনালোকৰ আজিৰ প্ৰশ্নটো চোৱাৰ। এটা সমকোণৰ মাপ হ'ল A 100 ডিগ্ৰী, B 45 ডিগ্ৰী, C 120 ডিগ্ৰী আৰু D 90 ডিগ্ৰী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ আমাক কমেন্ট কৰি জনাওক। আপুনি যদি শুদ্ধ উত্তৰ দিলে আগন্তুক ভিডিঅ'ত আপোনাৰ নামটো উল্লেখ হ'ব পাৰে। যোৱা ভিডিঅ'ত আপোনালোকক সোধা হৈছিল এই ফটো দুখনৰ মাজত কি পাৰ্থক্য আছে, আৰু শুদ্ধ উত্তৰটো হ'ল ল'ৰাটোৰ কাণ দুখন বেলেগ বেলেগ আছে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ বহুতো বন্ধু বান্ধৱীয়ে আমাক কমেন্ট কৰি জনাইছিল। তাৰে শুদ্ধ উত্তৰ দিয়া প্ৰথম 10জন আৰু ৰেণ্ডম কমেন্ট পিকাৰ দি বাছনি কৰি ওলোৱা 5জনৰ নাম ক্ৰমে ইম্পৰ্টেণ্ট ৰক্স, গোলাপ চন্দ্ৰ ৰায়, পূৰ্ণিমা দেৱী, সমীৰণ পাঠক, এক্সট্ৰিম ৰক্স, উদ্দীপ্ত কাকতি, জাহ্নৱী শইকীয়া, মহেশ শৰ্মা, খান ভাই, কাশ্মীৰা বৰা, আছাম এণ্টাৰটেইনমেণ্ট, বিকাশ মেধি, ভাগ্যশ্ৰী কলিতা, মৌচুমী দেৱী আৰু পৰিস্মিতা গগৈ। আপোনালোকৰ লগতে এই প্ৰশ্নটোৰ যিসকলে শুদ্ধ উত্তৰ দিছিল সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।